हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आपलोक सकलोके पुनरबार मोर यूट्यूब चैनलटोले स्वागतम जनाइছো आशा करूँ सकलो कुशले आछे আজি ভিডিওটো বিছনাৰ পৰা ষ্টাৰ্ট কৰিছো ৰাতিপুৱাই কিয়নো আজি আমি গৈ আছো অলপ মনটো ভাল লাগিবৰ কাৰণে অলপ ভণ্টিৰ লগত ওলাই যাম ডিব্ৰুগড়লৈ বুলি ওলাই গৈছো মানে কি এক্সাম এটাও আছে লাহোৱালত সো অলপ ফুৰিমু আৰু এক্সামও দিম सो এটা কথা ভিডিওটো স্টার্ট কৰাৰ আগতে কৈ ল'ব লৈছো এইটো ভিডিও প্ৰায় 1 বছৰমান হৈ গ'ল ভিডিও ক্লিপখিনি মই বিচাৰি পোৱা নাছিলো আৰু এই কাৰণে 1 বছৰমানৰ পাছতহে ভিডিওটো আপলোড কৰিব লৈছো এই কথাটোকে মই ভিডিওটো স্টাৰ্ট হোৱাৰ আগতে কৈ দিছো যেহেতু ওলাই যাম সেই কাৰণে অলপ সৌন্দৰ্য চব কৰি লৈছো মুলতানী মাটি আৰু এল'ভেৰা মিক্স কৰি পিনে লগাইছো আৰু ইনে অলপমান এফালে অলপমান শুকাব আছে সেইখিনি শুকালে ওলাই মেলি লম আৰু या धुनियाके ওলাই মেলি ললো দুইজনী আৰু কৈ থাকো এতিয়া এফালে মাৰ কৈছে আৰু ভালকে দিবলৈ আৰু মা হাঁহিও দিছে এক্সাম ক'ত ভাল হ'ব পঢ়াই হোৱা নাই যেহেতু এফালে ভাইটি ওলাইছে অলপমান আমাক আগবঢ়াই থৈ আহিবগে আমি ডিব্ৰুগড় পাই গ'লোহি আৰু এতিয়া আহিছো পিজ্জা খাবলৈ আৰু প্ৰথমতে ভাবিছিলো 𝗏মত খাম তাৰ পাছত কেনসেল হৈ গ'ল আমি আহিছো এতিয়া ডমিনোজ পিজ্জা আমি পিজ্জা অৰ্ডাৰ দি মেলি এতিয়া ৰৈ আছো কেতিয়া আহিব ভাবি আৰু মাজতে অলপমান ফটো চটো হৈ গৈছে কি খাব আহিছো পিজ্জা আমাৰ ফটো চটো ক্লিক কৰিও হৈ গ'ল এফালে পিজ্জা নাপাহি সো টাইম পাস কৰি আছো আৰু এনেদৰে ফটো চটো ক্লিক কৰি মেলি এইফালে আন্ধাৰো হৈ গৈছে সোনকালে ৰুম যাব লাগে আৰু এয়া ফাইনালি পালেহি সো আমি খাই মেলি লওঁ এতিয়া আমি অলপমান শপিং কৰিব আহিছো শপিং মানে কি অলপমান সৰু সৰু কিবা কিবি বস্তু ল'বলৈ আছে তাকে ইহঁতে বিলাক চাই আছে ইহঁতে দুজনীয়ে মোৰ ল'ব লগা নাই বাৰু আৰু মই আছো এনেদৰে ইফাল কৰি আৰু ইয়াতো বস্তু পছন্দ নহ'লে ইহঁতৰ আৰু এতিয়া আহিছো ভুটীয়া মাৰ্কেট এখন হৈছে পুৰণাখন ইয়াৰ পৰা পছন্দ হয় নহয় নাজানো আৰু এই যে চাবলৈ সোনকালে চা না দেৰি হৈছে সোনকালে ইয়াতো পছন্দ নহ'ল এতিয়া যাম নতুন ভুটীয়াখনলৈ আৰু চাব আৰু ইয়াতে কি লয় আৰু সময় হৈ গৈ আছে ইফালে কাইলৈ এক্সাম আছে সো লৰালৰি কৰিবলৈ কৈছো আৰু এক্সামটো এনেও ভাল নহয় গম পাওঁ তথাপি ইফালে এডমিট উলিয়াব আছেই আকৌ তাত যাব লাগিব এতিয়া আহিছো এডমিট উলিয়াবলৈ আৰু এইজন খুৰাজনীও যথেষ্ট দেৰি লগাইছে ফটো উলিয়াবলৈ আছিলে আৰু আমাৰে ভুল বাৰু আগতীয়াকৈ উলিয়াই থ'ব লাগে আৰু তেওঁ এফালে কামত লাগি আছে আৰু মই লাগি আছো এইটো চাওকচোন চৰাইটো কি ধুনীয়াকৈ ইয়াত লগাই থৈ দিছে আৰু একদম ধুনীয়াকৈ হিলি আছে আৰু ভাল লাগিলে দেখি এফালে খুৰাজনৰ ফটো উলিয়াই হোৱাই নাই নাজানো আৰু বা কিমান টাইম লাগে দেৰি হৈ গৈছে আৰু নিজৰ ভুল আগতীয়াকৈ উলিয়াই থ'ব লাগে কেনেকুৱা ডান্স মাৰিছে ফাইনেলি বহুত দেৰি তাত যুঁজি মেলি হৈ গ'ল কাম আৰু এতিয়া আহিছোঁ পাণ খাবলৈ ডিব্ৰুগড় আহিলে মই ইয়াতে পাণ খাওঁৱেই বহুত ডাঙৰ পাণ এটা পাণ 3-4জনে ভাগ কৰি খাব পাৰি আৰু চবেই নোৱাৰিব পাৰে আমি পাৰোঁ পাণ লৈ মেলি ল'লোঁ পাণ খোৱাৰ পাছতো আমি ডিচিশ্যন ল'লোঁ কি আমি আৰু কিবা এটা খাব লাগিব যিহেতু পিজ্জা খোৱা টাইম হৈ গ'ল আৰু ভোকো মৰা নাই আৰু সেইকাৰণে আমি চাওমিনো ল'লোঁ অৰ্ডাৰ 𝗵𝗵𝗁 আৰু ল'লোঁ ম'ম' সেইখিনি খাই মেলি একেবাৰে আমি ডাইৰেক্ট ৰুম যাম আৰু ডাইৰেক্ট সেই ৰুম পাই গ'লে আকৌ ইয়াতো ফটো ছেশ্যন চলি গ'ল আৰু ইফালে ৰাতিপুৱা আৰু ৰুম আহি পাই মেলি অলপমান চাই মেলি ল'লোঁ আৰু যিহেতু এক্সাম আছে সো কিবা কিবি অলপমান প্ৰশ্ন কেইটামান চাই মেলি একদম ৰাতিপুৱা ওলাইছোঁ যিহেতু ৰিপৰ্টিং টাইম অলপ সোনকালে আছিল আৰু এতিয়া মই বহি আছোঁ কিমান বা দেৰি লগাই গাড়ীখন তো আহি পাই গ'লোঁ লাহোৱালতে আছে আমাৰ এক্সাম এতিয়া এইটো ট্ৰেইনলৈতো পাৰ হৈ যাব লাগিব
ইমান বেছি কেণ্ডিডেট আহিছে এক্সাম দিবলৈ আৰু মই আহিছোঁ একেবাৰে নপঢ়া নুশুনাকৈ চ' দেখা যাওক কি হয় এক্সাম দি মেলি আহিলোঁ ইমান ভালো হোৱা নাই ইমান বেয়াও হোৱা নাই কি হয় পাছতহে গম পোৱা যাব আৰু আকৌ এতিয়া ওলাই যাওঁ অলপ ওলাই আহিছোঁ ফুল বাগানলৈ বুলি যাম ৱেটিং ফৰ টেম্পু এক্সপ' আছে ফুল বাগানত এক্সপ'খনলৈ বুলি যাওঁ আৰু গৰমতৰ পাৰত অলপ ফুৰিম বহুত দিনৰ মূৰত আহিছোঁ DTPলৈ আৰু ইয়াৰ পৰিৱেশটো খুব ভাল লাগে কিন্তু আগতে বেছি ভাল লাগিছিল আমি যেতিয়া ডিব্ৰুগড়ত আছিলোঁ তেতিয়া চানডে খুব ইয়ালৈ অহা হয় চাইকেল লৈ হ'লেও অহা হয় ভাল লাগে ইয়াতে কিন্তু এতিয়া পৰিৱেশটো সম্পূৰ্ণ সলনি হৈছে ভালে কিবা কাণ লগাই আছে নৈ পাৰত আৰু পানীও আগতে এইবিলাক পুৰা একদম বালি হৈ থাকে এতিয়া পানী আছে ইয়ালৈকে সে হাই ৰবা হাই ইয়াতে বহুত বেছি ৰ'দ আছিলে সেইকাৰণে একদম জেকেট খুলিব লগা অৱস্থা হৈ গ'ল ইয়াতে আহি খুব ভাল লাগে কিন্তু এতিয়া ইয়াৰ পৰিৱেশটো দেখি একদম খং উঠি গৈছে ইমান লেতেৰা চাওকচোন এইবোৰ পিছফালে গোটেই বগা কাগজৰ টুকুৰা চিপছৰ পেকেট আগতে ইয়াতে আহি খুব ভাল লাগে একদম মনটো ফ্ৰেছ লাগি যায় নদীৰ পাৰত বহি হাৱা মাৰি থাকে আৰু এতিয়া যে একদম ভাল লগা নাই কিবা ব্যৱস্থা ল'ব লাগে অতি সোনকালে ল'ব লাগে বুলি ভাবিছোঁ ইয়াতে কিমান মানুহ এনেদৰে আছে তেওঁলোকে থকাটো কোনো হেৰি নহয় আছে যেতিয়া কাষৰ পৰিৱেশটোতো অন্তত চফা কৰি ৰাখিব লাগে চাওকচোন ইমান বেছি নিজে থকা জেগাডোখৰ অন্তত অলপ চফাকৈ ৰাখিব লাগে চাওকচোন আনৰ কথা ভাবিবতো নালাগে নিজে থকা জেগাখিনিতো অলপ চফা কৰি ৰাখিব লাগে বহুত দিনৰ মূৰত DTPলৈ আহি একদম মন চন বেয়াহে লাগিলে ভাবিছিলোঁ ভাল লাগিব নৈ পাৰত খংহে উঠিল আমি এতিয়া ইয়াৰ পৰা এক্সপ' যাম তাৰপিছত অকণমান টাউনতো সোমাব আছে যিহেতু কাইলৈ ৰাতিপুৱাই ঘৰ যাম চ' গাইজ আমি আহি ঘৰ পাই গ'লোহি অকণমান লৰালৰি হ'ল সেইকাৰণে ভিডিঅ' কৰাই নহ'ল পাছৰখিনি চ' ঘৰ আহি পাই ফ্ৰেছ হৈ মেলি ল'লোঁ ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ তাকে কি কৰিলোঁ কি নাই দেখুৱাবলৈ অলপমান চেষ্টা কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব ঠিক আছে তেনেহ'লে ভিডিঅ'টো মই ইমানতে সামৰোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই